কাৰ্বি আংলং জিলাত বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ৰেকৰ্ড ভাঙি এইবাৰ 53.11% ফলাফল ডিফুক্লিৰডাব শংকৰদেৱ নিকেতনৰ ছাত্ৰী অলিন্দিতা কলিতা উজলিৰ ৰাজ্যৰ প্ৰথম 10খন স্থানত অসমৰ ভিতৰত প্ৰথম 10টা স্থান দখল কৰিবলৈ সক্ষম হ'ল ডিফুক্লিৰডাব শিশু নিকেতনৰ ছাত্ৰী অলিন্দিতা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যৰ সৰ্বত্ৰ উৎসাহ উদ্দীপনা সমগ্ৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ এবাৰ সৰ্বোচ্চ 64.23% কাৰ্বি আংলং জিলাত এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ 53.11% ফলাফল এবাৰ ফলাফলত জিলাবাসী যথেষ্ট আনন্দ আৰু উৎসাহিত পৰিলক্ষিত হৈছে ডিফুক্লিৰডাব শংকৰদেৱ নিকেতনৰ ছাত্ৰী অলিন্দিতা কলিতাৰ ৰাজ্যৰ 10ম স্থানত উজলি জিলাবাসীলৈ আনিছে অফুৰন্ত আনন্দ আৰু গৌৰৱ এইবাৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিগত 3 বছৰৰ মেট্ৰিক তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ৰেকৰ্ড ভাঙি উত্তীৰ্ণ হৈছে মুঠ 53.11% ইয়াৰে ভিতৰত ডিফু শংকৰদেৱ নিকেতনৰ ছাত্ৰী অলিন্দিতা কলিতাই সৰ্বোচ্চ 584 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিত্তিত প্ৰথম 10টা স্থানত প্ৰাপ্তি হ'বলৈ সক্ষম হয় লক্ষণীয় যে কাৰ্বি আংলং জিলাত বিগত 2018 চনত মেট্ৰিক পৰীক্ষাৰ ফলাফল আছিল 42.67% 2019 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আছিল 49.02% এইদৰে মেট্ৰিকৰ উত্তীৰ্ণ হাৰ ক্ৰমে উদ্ধগামী হোৱাত বিষয়টো কাৰ্বি আংলং জিলা শৈক্ষিক দিশটো উন্নত হৈ অহাৰ কথাটো দৰ্শাইছে এয়া নিশ্চয়কৈ শুভ লক্ষণ জিলাখনত বসবাস কৰা আটাইৰে বাবে আনহাতে সমগ্ৰ অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল চালেও দেখা যায় যে এইবাৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 64.80% বিগত বছৰতকৈ এইবাৰ অধিক উত্তম ফলাফল মেট্ৰিকত সমগ্ৰ ৰাজ্যত এইবাৰ মুঠ 3,58,444 জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয় আৰু উত্তীৰ্ণ হয় সৰ্বমুঠ 2,21,756 জন এইবাৰ সৰ্বোচ্চ স্থানত আছে প্ৰত্যেক বছৰে বানৰ কবলত পৰা লখিমপুৰ জিলা লখিমপুৰ জিলাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ উত্তীৰ্ণ হাৰ শতকৰা 74.71% উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত কৰোনা আতংকৰ মাজতেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে যেন ৰাজ্যবাসীৰ জীৱনলৈ ইতিবাচক ইংগিত কঢ়িয়াই আনিছে ষ্টেফান টেৰণৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাবাসীৰ বাবে গৌৰৱ তথা আনন্দৰ বিষয় জিলাবাসীয়ে এই আনন্দ তথা গৌৰৱ পাবলৈ সক্ষম হৈছে অলিন্দিতা কলিতাৰ খবৰক লৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অলিন্দিতাই দখল কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ প্ৰথম 10টা স্থানৰ মাজত এজন সৰ্বমুঠ 600 নম্বৰৰ ভিতৰত 584 নম্বৰ লাভ কৰি এই সন্মান লাভ কৰে অলিন্দিতাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ 97.33% কৰোনা আতংকৰ মাজতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে কঢ়িয়াই আনিছে জীৱনৰ ইতিবাচক ইংগিত পুৱাৰে পৰা অলিন্দিতাৰ ঘৰলৈ বৈছে শুভাকাংক্ষীৰ সুত অনেক শুভাকাংক্ষীৰ ৰাজ্যৰ ভিতৰত প্ৰথম 10টা স্থানৰ ভিতৰত দখল কৰিবলৈ সক্ষম হোৱা বাবে ডিফুক্লিৰডাব শিশু নিকেতনৰ ছাত্ৰী অলিন্দিতা কলিতাক উষ্ম অভিনন্দন জনোৱাৰ লগতে অলিন্দিতাৰ পিতৃ মাতৃকো জনাইছে অভিনন্দন মই ডিফুক্লিৰডাব শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10ম স্থান লাভ কৰিছোঁ 10ম স্থান 10th পজিশ্যন আৰু তুমি যে যেতিয়া ক্লাছ 10 ফৰ্মৰ লগে লগে কেনেকৈ থৈছিলা মেট্ৰিক পাছ মই মানে একো মানে ৰুটিন বনোৱা নাছিলোঁ যেতিয়াই যি মন যায় সেয়া কৰিছিলোঁ টিউশ্যন লয়নে টিউশ্যন নাই লোৱা ৰাতি কেইটালৈকে পঢ়িলা ৰাতি নিৰ্দিষ্ট সময় নাছিলে যেতিয়ালৈকে মন যায় তেতিয়ালৈকে পঢ়িছিলোঁ আৰু অলিন্দিতাৰ এই কৃতিত্বত আছে পিতৃ মাতৃৰ অসীম অৱদান লগতে অৱদান আছে অলিন্দিতাৰ শিক্ষাগুৰুসকলৰ
অলিন্দিতাৰ এই কৃতিত্বৰ খবৰ পাই আমাৰ কাট নিউজৰ সাংবাদিক উপস্থিত হয় অলিন্দিতাৰ বাসগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে কেনেকৈ নিজকে সাজু কৰি অধ্যয়ন কৰি ৰাজ্যৰ প্ৰথম 10টা স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি আমাৰ সাংবাদিকৰ প্ৰশ্নত অলিন্দিতাই সৰলতাৰে এইদৰে কয় কোনো নিৰ্দিষ্ট ৰুটিনো নাছিলে টিউশ্যন নাই তাৰমানে টিউশ্যন নহ'লেও আচাৰ্যজনক সোধে কিবা এটা কিউটান পালে মোক সোধে তাৰপিছত বা মই একো কিয় যদি ডাউট থাকে বেলেগ বেলেগ টিচাৰহঁতৰ মানে কালেক্ট কৰে আৰু যিটো তাতে সুবিধা হৈছে সেইটো কাৰোবাৰ পৰা সংগ্ৰহ কৰি দিয়ে সৰুৰে পৰা অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ পৰা ৰাজ্যৰ প্ৰথম 10টা স্থান দখল কৰিবলৈ লক্ষ্য ৰাখি কঠোৰ অধ্যয়নত ব্ৰতী হোৱা অলিন্দিতাৰ কোনো ঘৰুৱা টিউশ্যনৰ ব্যৱস্থা নাছিল সাম্প্ৰতিক সময়ত পৰীক্ষাৰ ভাল ফল দেখুৱাবলৈ টিউশ্যনমুখী শিক্ষা ব্যৱস্থাত অলিন্দিতাৰ এই মন্তব্য নিশ্চয়কৈ ইতিবাচক দৃষ্টান্ত বিশেষকৈ সন্তানক টিউশ্যন দিব নোৱাৰি দুখ কৰা অভিভাৱক তথা পিতৃ মাতৃৰ বাবে ভাল কথা অলিন্দিতাৰ পিতৃয়ে সাংবাদিকৰ আগত ব্যক্ত কৰা মতে নিৰ্দিষ্ট সময় লক্ষ্য কৰি অৰ্থাৎ কেইবা ঘণ্টা জুৰি অধ্যয়ন কৰা নাছিল অলিন্দিতা সুবিধা অনুসৰি সময় উলিয়াই মন দি অধ্যয়ন কৰিছিল পঢ়াত একাগ্ৰতাই সফলতাৰ চাবিকাঠি আছিল মেধাৱী ছাত্ৰী অলিন্দিতাৰ বাবে অলিন্দিতাৰ আহিবলগীয়া দিনত শিক্ষাৰ প্ৰতিটো ধাপত সফলতাৰে আগুৱাই যাওক তাৰ বাবে আমাৰ কাট নিউজ তৰফৰ পৰাও হিয়া ভৰা শুভেচ্ছা যাচিলোঁ ষ্টেফান টেৰণৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ বৈঠালাংছত ভয়াৱহ বানৰ আশংকা কাৰ্বি লাংপিৰ জলবিদ্যুৎ প্ৰকল্পৰ 4টা সুইচ গেট খুলি দিয়াৰ ফলত বৃদ্ধি পাইছে নদীৰ জলপৃষ্ঠ কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে কাৰ্বি লাংপিৰ এই সংসাৰী ৰূপ কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ ফলত বিৰাট বানপানীৰ আশংকা অঞ্চলবাসীৰ অতিৰিক্ত পানীৰ বাবে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খন সুইচ গেট খুলি দিছে প্ৰকল্পৰ কৰ্তৃপক্ষই ফলত বৃদ্ধি পাইছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ ভয়াৱহ বানৰ আশংকা কৰি নদীৰ দাঁতিকাষৰীয়া এলেকাৰ ৰাইজক হস্তম হৈ থাকিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে এই সময়লৈকে বৈঠালাংছ বৰচলি পথটিৰ ওপৰেদি পানী বাগৰাৰ ফলত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে যাতায়াত আবদ্ধ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ 13খনকৈ গাঁৱৰ বাসিন্দা তদুপৰি ইফালে অব্যাহত আছে নেৰানেপেৰা বৰষুণ যাৰ বাবে এই সংসাৰী ৰূপ ধাৰণ কৰিছে কাৰ্বি লাংপি নদী ইপাৰলৈ যাবলৈ ওলাইছিলোঁ যাব পৰা নাই ৰখি পেলাই গাড়ীকে ধুই আছোঁ ৰাস্তাত যথেষ্টখিনি পানী বাঢ়ি গ'ল পানী যোৱাকালি বৰষুণৰ ফলত ৰাতিপুৱা ডেম এৰি দিয়া হ'ল 4টা গেট এৰিছে বুলি গম পোৱা গৈছে সেই ডেম এৰাৰ ফলতে আমাৰ পানী নদী বাঢ়ি পেলাই পানী সোমাবলৈ এখন বৰচালি বৈঠালাংছৰ পৰা বৰচালি হৈ আমডুবি লংজাপুৰলৈকে যায় এইটো ৰাস্তাটো এই প্ৰায় গোটেইখিনি ইয়াত 20খনমান গাঁও আছে ভিতৰত এই গোটেইখিনি গাঁৱৰ মানুহ বৰ্তমান পানীৰ তলত বুলি ক'ব লাগিব খেতিপথাৰৰ যথেষ্ট ক্ষতি হৈছে মৰাপাট তিল আৰু বড়ো খেতিও কৰা হৈছিলে গোটেইখিনি পানীৰ তলতে আৰু বৰ্তমান এতিয়া এই সন্দৰ্ভত দুৱাৰ আমলা পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি প্ৰভাত চন্দ্ৰ তাৰৈ কি কয় শুনো আহক জনপ্ৰতিনিধিৰ মুখেৰে এই অঞ্চলটোত প্ৰতি বছৰে মোৰ সমষ্টিত প্ৰতি বছৰে মই আহি ইয়াত পৰ্যবেক্ষণ কৰোঁ দেখোঁ আৰু ইয়াত বিভিন্ন সময়ত সৰু সুৰাকৈ তেখেতসকলৰ যিটো ৰিলিফ আমি দিয়া ব্যৱস্থা প্ৰতি বছৰে কৰিছোঁ আৰু আজি প্ৰায় 2 বছৰ আগত আপোনালোকৰ সাক্ষাতত এই অঞ্চলত এনেকৈ ধৰণৰ যেহেতুকে আমাৰ কাৰ্বি লাংপি হাইড্ৰ প্ৰজেক্টটো আছে তেখেতসকলৰ যেতিয়া গেটবোৰ খুলি দিয়া যায় তেতিয়া এই অঞ্চলটো প্লাবিত হয় ঠিক তেনে সময়ত মানুহৰ যাতায়াতৰ কাৰণে 2 দিনৰ কাৰণে পানীটো থাকে কেতিয়াবা 2-4 ঘণ্টাৰ কাৰণেও থাকে পানী অনুযায়ী আৰু সেই সময়ত যাতায়াতৰ অসুবিধা হোৱা হেতুকে মোৰ নিজৰ পকেটৰ পৰা হ'লেও এই অঞ্চলত মই 5খনকৈ সৰুকৈ নৌকা 5খনকৈ নৌকা ইয়াৰ আগতে মই বিতৰণ কৰিছোঁ আজিও দেখিছোঁ সেই নৌকাবিলাক বৈঠালাংছৰ পৰা জছন ইংখে ৰিপৰ্ট কাট নিউজ
বিশ্বক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্য বিশ্ব মানৱৰ এই ক্ষেত্ৰত বিশেষভাৱে আগভাগ লয় বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তি তথা বেচৰকাৰী সংগঠনসমূহে নিস্বাৰ্থৰ বাবে একাংশ দুষ্ট চক্ৰৰ দ্বাৰা চোৰাংকৈ অব্যাহত ৰখা বনাঞ্চলৰ ধ্বংস যজ্ঞৰ বিপৰীতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি দংকামুকাম বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত 5 জুনত কেইবাখনো স্কুলৰ চৌহদত ৰূপায়ণ কৰা হয় বৃক্ষৰোপণ কাৰ্যসূচী বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ পুৱা ভাগত দংকামুকাম বনাঞ্চলিক বিভাগৰ পৰা ব্যক্তি তথা বেচৰকাৰী সংগঠনৰ কৰ্মীসকলৰ মাজত বিতৰণ কৰা হয় গছপুলি দংকামুকাম বনাঞ্চলিকৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎপল ৰংহাং আৰু বনকৰ্মী দৰসিং ইংটিৰ সৌজন্যত গছপুলি বিতৰণ কাৰ্যসূচী সমাপ্তিৰ পিছতে দংকামুকাম থানাৰ চৌহদকে ধৰি কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ চৌহদত ৰোপণ কৰা হয় গছপুলি বন বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা বৃক্ষৰোপণ কাৰ্যসূচীত বিদ্যালয়ৰ ভালে কেইগৰাকী শিক্ষকে সহযোগ কৰে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণত আনহাতে এই দিৱসৰ উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলাৰ কাপ্তাৰ উদ্যোগত কলঙা এলপি স্কুল লাংহান এলপি স্কুল আৰু হাটগাঁও এলপি স্কুলৰ চৌহদত কেইবাডালো গছপুলি ৰোপণ কৰা হয় এই বৃক্ষৰোপণ কাৰ্যসূচীত ডিএমচি হাকিম ৰংপি কাপ্তাৰ উপদেষ্টা পঞ্চম সিংহ ৰংখাং শিক্ষক কমিটিৰ সভাপতি মন প্ৰসাদ প্ৰধান শিক্ষয়িত্ৰী বসন্তী ইংলেংপি আৰু এছএমচি দাৱালামা চাংপকে ধৰি ভালে কেইগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে দংকামুকামৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Looking for your household essentials? MS Phangcho Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Phangcho Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Kanj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে জিলা ৰেচম বিভাগৰ পৰাও গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ এই বিশেষ দিনটোত বিভাগে পলুৰ খাদ্যৰ গছৰ পুলি বিতৰণ কৰে বিশ্ব পৰিৱেশ দিৱসত স্বাভাৱিকতে ভিন্ন গছৰ পুলি বিতৰণৰ বিপৰীতে পলু পালকসকলক অধিক পলু পালনত উৎসাহিত কৰিবৰ বাবে কেৱল পলুৱে গ্ৰহণ কৰা খাদ্যৰ গছ বিতৰণ কৰে বিভাগে ডিফুৰ নিজা কাৰ্যালয়ত অতিৰিক্ত সঞ্চালক মোহন চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত 30 জনতকৈও অধিক পলু পালকে যোগদান কৰে বৰজান লাংচলিয়েট বিঠিফাং টিচমগাঁও ৰংখেলাম তাৰাবাসা দলদলি আদিকে ধৰি কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা পলু পালকসকলে আহি যোগদান কৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত এই সভাত ওচৰ চুবুৰীয়া আছে আমাৰ কৃষক পৰিয়াল আছে তেখেতসকলক আমি উপকৃত কৰাৰ কাৰণে প্ৰত্যেককে আমি 500 কৰি আমাৰ কেঁচৰি পুলি দিছোঁ যাতে তেওঁলোকে এই পুলিৰ জৰিয়তে তেওঁলোকে নিজে স্বনিৰ্ভৰশীল হ'ব পাৰে আৰু প্ৰাইম মিনিষ্টাৰৰ আমাৰ মোদী ডাঙৰীয়াৰ যিটো সপোন স্বনিৰ্ভৰশীল হোৱাৰ
আমি আশা কৰিম এই প্লেণ্টেশ্যন কৰাৰ জৰিয়তে তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পাৰিব থাংজুংজুং পেন কেডেং আৱাৰ চাই নন তুমি ক্লেম পনেং পেলা বাং non dak nitu ma department pen kedeng pona sa tala putho de lo isi bangke la so arni pen tum kapera pon bang la pon lo isi bangke tum temon di pen tum la bang ra pon lo po athing pi rong te la pen la so rong jong situm ningkan thom jong situm la bangke pareng pon thaklo bong te la bangke tum anu tin ta me lang ki ka pareng bang putum achiklo jon wang samitum la bangke si hem tun si ke pareng pon di pen tum la bangke tum awar selong pon long pon la bangke bang so awareness pi pon di fansini tum mathalo chingbai pon lo basi ke bang dia por hod ni tum ako arong damsi litum akhai mate karbiara do an phansta me than pachini ponang po je litum abang putin da thingpiarong enangji lapen labang so thingpiarong ke alogot litum longle lang tomon tai litum rai kompon longpo lapen ke lang tomon jong si litum rai kompon thekno plote litum e oke franda me ponsen po lahai huya puthakni litum than উল্লেখযোগ্য যে 5 জুনৰ দিনা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত এই সভাত সেৰিকালচাৰ বোৰ্ডৰ অধ্যক্ষ বৰসিং হানছে মুখ্য অতিথি হিচাপে যোগদান কৰে লগতে জে সুভাষ দাসকে ধৰি বিভাগটোৰ ভালেকেইগৰাকী কৰ্মচাৰী উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ